Hey guys, স্বাগতম জনাইছো মোৰ আৰু আপোনাৰ নিজৰ চেনেল Assamese কনজিউমাৰলে। Samsung-এ ৰিসেন্টলি মাৰ্কেটত Galaxy Z Fold 3 আৰু Flip 3 ৰিলিজ কৰি পুৰা ট্ৰেণ্ডত আছে আৰু বহুত মিক্স ৰিয়েকচন পাইছে মানুহবোৰৰ পৰা। আজি মই Samsung Galaxy Z Flip 3 এটা কালেক্টিভ এণ্ড সিম্পল ৰিভিউ এটা দিম। Fold 3 ৰিভিউটো অলৰেডি দি থোৱা আছে, যদি আপুনি চোৱা নাই আপুনি আই বাটনত ক্লিক কৰি চাই ল'ব পাৰিব। ইয়াৰ আনবক্সিং কৰোঁতে লগত চাৰ্জাৰটো নিদিয়ে আৰু ভিতৰত ফোনটো পাব, মেনুৱেল আৰু চাৰ্জিং কেবলডালো পাব। ইয়াৰ কালাৰ অপশ্যনছ বহুতখিনি দিছে Samsung-এ, আনলাইক Z Fold 3 য'ত অকল 3টা অপশ্যনহে দিছিলে, আৰু ইয়াৰ স্পেচিফিকেশ্যনছখিনি দি থোৱা আছে, আপুনি ছাইডত চাই ল'ব পাৰিব। লগতে ইণ্ডিয়ান প্ৰাইচটো দি থোৱা আছে ইনক্লুডিং টেক্স। চ' ফোনটোত চাবলৈ গ'লে এটা মডাৰ্ণ ডিজাইন যেন ফিল হয়। হাতত ল'লে কিবা কাৰ্ডছৰ ডেক লৈ থকা যেন লাগে, আৰামত পকেটৰ পৰা উলিয়াই কিবা মেজিক ট্ৰিক দেখুৱাম যেন নিচিনা ফিল হয়। বছ ইয়াত মেজিক ট্ৰিকৰ জেগাত আপুনি ফোনৰ ফিচাৰ্ছখিনি ইউজ কৰিব পাৰিব, লাইক টাইম চোৱা বা কাৰোবাক কল কৰা বা ভিডিঅ' লোৱা তেনেকুৱা। এতিয়া চাল এডভান্স ফিচাৰ্ছ কেইটামান দিছে। এই ফোনটো ভিডিঅ' কল কৰিবলৈ মজা হয়, আপুনি হাতত ধৰি থাকিব নালাগে আৰু বেলেগ ট্ৰাইপডৰো দৰকাৰ নাই, আৰামত টেবুলত থ'ব আৰু ভিডিঅ' কল কৰিব পাৰিব। বহুত মানুহে এই ফিচাৰ্ছটো বহুত ভাল পাইছে। স্ক্ৰীনখন মানে হাফ ক্ল'জ কৰিলে নিজে নিজে দুটা পেনেল বনি যায় আৰু আপুনি আৰামত টেবুলত থৈ পেলাই ভিডিঅ' কল কৰিব পাৰিব। বাকী ইয়াৰ এইটো ফিচাৰ্ছ ফাইদা উঠাব পাৰিব, ওপৰৰ পৰা ফটো লোৱা বা বেক কেমেৰা বা ফটো লোৱাত মানে এই ফিচাৰটো ফাইদা উঠাব পাৰিব। আৰু ফটো লৈ থাকোঁতে পিছৰ কেমেৰা চিচা নিচিনাকৈ ইউজ কৰিব পাৰিব, নিজৰ মানে হেয়াৰ ষ্টাইল মিলাই একদম চালিয়া ফটো তুলি ইনষ্টাগ্ৰামত দিব পাৰিব। যদি মাস্কটো পিন্ধি থাকে ইয়াৰ আই ৰেকগনিশ্যনে ফোনটো খুলিব পাৰিব, উইচ ইজ ভেৰি ইউজফুল এনেকুৱা পেণ্ডেমিক টাইমত। আৰু এইটো মজা ফিচাৰ ছেমছাঙে দিয়ে, ইয়াৰ ব্লুটুথ লগাই মাউচ এণ্ড কিবৰ্ডো ইউজ কৰিব পাৰিব। সেইটো বাৰু কিছুমান বেলেগ ফোনবোৰতো পায়, মই দেখিছোঁ। অলপ মানে প্ৰফেচনেল মানুহবিলাকে এইটো ফিচাৰ ইউজ কৰিব পাৰিব আৰু। চ' এতিয়া আমি ড্ৰবেক্সলৈ আহিছোঁ। এইটো ফোন ছেইম Fold 3 নিচিনাকৈ কেমেৰা আৰু বেটেৰী ডিপাৰ্টমেণ্টত পিছ পৰি আছে। কেমেৰা এভাৰেজ পাব আৰু বেটেৰীয়ে গোটেই দিনটো ফোনটো চলাই থাকিব নোৱাৰিব চাৰ্জত। আৰু ওপৰৰ পৰা ইয়াত চাৰ্জিং ৱাটছ অকল 25 ৱাটছহে দিছে। আমাৰ 15,000 টকীয়া ফোনবোৰতে 30 ৱাটছ ছুপাৰ চাৰ্জ দিছে, আৰু কি লাগে। বাকী ইয়াৰ ৱাটাৰ ৰেজিষ্টেঞ্চ খুব মানে দেখুৱাই আছে, প্ৰমোট কৰিছে এডভাৰটাইজমেণ্ট এইবোৰ চবত। কিন্তু এইটো ফোনত আপোনাৰ চেণ্ড ৰেজিষ্টেঞ্চটো একদমেই কম। যদি ধূলি বালি কিবা এটা যদি লাগি যায় ফোনটো চেছ, আৰু মানে ভিতৰ সেই মাজৰ সেইডালত যদি সোমাই যায় এই মেটেৰিয়েলছবোৰ পূৰা বেয়া কৰি পেলাব। চ' মাটিত যে একদমেই পেলাব নোৱাৰিব। চ' ইন কনক্লুজন মই এইটো ফোন মই কাকো ছাজেষ্ট নকৰোঁ ল'বলৈ, কাৰণ ছেমছাঙে ফ্লিপ ফোন বনাবলৈ বা ফ'ল্ড ফোন বনাবলৈ বহুতখিনি স্পেচিফিকেশ্যনছ ত্যাগ কৰিছে, ছেক্ৰিফাইচ কৰিছে, লাইক কেমেৰা এণ্ড বেটেৰী। চ' ভৱিষ্যতত যেতিয়া এনেকুৱা ফ্লিপ আৰু ফ'ল্ডেবল ফোনছবোৰ একদম ফ্লেগশ্বিপ লেভেলৰ স্পেচিফিকেশ্যনছ দিয়া আৰম্ভ কৰিব, তেতিয়া আমি ইহঁতক প্ৰেক্টিকেল প্ৰিমিয়াম স্মাৰ্টফোন কনচিডাৰ কৰিব পাৰিম। চ' আজিৰ কাৰণে ইমানেই আছিলে ৰাইজ। যদি ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপুনি চেনেলত নতুন হয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং।